Course 501 Assignment 1 প্ৰশ্ন 1 আপুনি কেনে ধৰণে অনুভৱ কৰে যে বৰ্তমান সমাজত প্ৰাচীন গুৰুৰ ভূমিকা পৰিৱৰ্তন হৈছে? এজন শিক্ষক হিচাপে আপুনি প্ৰাচীন গুৰুৰ কোনটো গুণ গ্ৰহণ কৰিব বিচাৰে আৰু কিয়? গুৰু শব্দটো সংস্কৃতৰ ভাষাৰ পৰা লোৱা হৈছে। গুৰু শব্দৰ গুৰ অৰ্থ হৈছে অন্ধকাৰ আৰু ৰু শব্দৰ অৰ্থ হৈছে ধ্বংস কৰা। অৰ্থাৎ যিজন মহান ব্যক্তিয়ে নিজৰ জ্ঞানৰ পোহৰৰ দ্বাৰা অন্ধকাৰ দূৰ কৰে তেওঁকে গুৰু বুলি কোৱা হয়। আমি জানো যে পৃথিৱীৰ প্ৰাচীনতম সংস্কৃতি হৈছে ভাৰতীয় সংস্কৃতি। অতি প্ৰাচীন কালৰে পৰাই ভাৰতত মাধ্যমিক আৰু উচ্চ শিক্ষাৰ বিদ্যালয় আছিল। ভাৰতীয় শিক্ষা সংস্কৃতি উন্নয়নৰ পৰা আৰম্ভ কৰি প্ৰাচীন কালত গুৰুকুলত শিক্ষাদান কৰালৈকে গুৰুৰ ভূমিকা আছিল অপৰিসীম। গুৰুকুলত প্ৰধান আছিল গুৰু। নিজ শিষ্যৰ প্ৰতি গুৰুৱে পিতৃ মাতৃৰ ধৰ্ম প্ৰচাৰক, বিদ্বান, দাৰ্শনিকৰ উপৰিও এজন বন্ধুৰ ভূমিকা গ্ৰহণ কৰিছিল। বিদ্যাৰ্থীৰ আৱশ্যকতাসমূহক এজন গুৰুৱে নিজৰ ব্যক্তিগত বুলি ভাবিছিল আৰু ইয়াৰ বাবে গুৰু শিষ্যৰ মাজত দৃঢ় বান্ধন গঢ়ি উঠিছিল। গুৰুকুলৰ উল্লেখযোগ্য বিষয়টো আছিল গুৰুৱে শিক্ষাদানৰ কোনো মাচুল লোৱা নাছিল, কাৰণ সেই সময়ত শিক্ষাদান কৰাটো সমাজৰ প্ৰতি উত্তম প্ৰতিদান বুলি ভবা হৈছিল আৰু কোনো মূল্যৰ বিনিময়ত শিক্ষাদান কৰাটো নিন্দনীয় বুলি বিবেচিত হৈছিল। ইয়াৰ ফলত গুৰুসকল শিষ্যসকলৰ আগত পূজনীয় হৈ পৰিছিল। গুৰুৰ আদেশ উলংঘা কৰাৰ সাহস কোনো শিষ্যৰ নাছিল। ইয়াৰ দ্বাৰা বুজা যায় যে সিহঁতৰ শিক্ষা আছিল গুৰুকেন্দ্ৰিক। শিক্ষক বা গুৰুৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি গণ্য কৰা হৈছিল। বৰ্তমান শিক্ষা ব্যৱস্থাত যদি আমি চাওঁ তেন্তে দেখিবলৈ পাওঁ যে পেছাদাৰী শিক্ষকৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে আৰু ই প্ৰাচীন শিক্ষা ব্যৱস্থাৰ পৰা সম্পূৰ্ণ বিপৰীত। আধুনিক শিক্ষা ব্যৱস্থাত উন্নয়নত দেখা যায় যে বৰ্তমান শিক্ষা বিভাগৰ বিভিন্ন কমিটি নাইবা কমিছনে শিক্ষকৰ দৰমহা বৃদ্ধিৰ বাবে বিশেষভাৱে উপদেশো আগবঢ়ায়, কাৰণ বিভিন্ন ক্ষেত্ৰত দেখা যায় যে সামগ্ৰিক পৰিস্থিতিত সাৰ্বজনীন শিক্ষাৰ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত পেছাদাৰী শিক্ষকৰ ভূমিকা অপৰিসীম। তাৰোপৰি বৰ্তমান শিক্ষা ব্যৱস্থাত শিশুকেন্দ্ৰিক শিক্ষাদান বাধ্যতামূলক। শিশুৰ যাৱতীয় সুবিধা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে শিক্ষাদান কৰাটো বাধ্যতামূলক যাতে শিক্ষণ প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ হৈ উঠে। এজন শিক্ষক হিচাপে শ্ৰেণীকোঠাত শিক্ষাদান কৰি নাইবা শিক্ষাৰ্থীসকলৰ সৈতে শিক্ষাদান কৰি যিখিনি অভিজ্ঞতা হৈছে তাৰ পৰা বুজিব পাইছোঁ যে প্ৰাচীন শিক্ষা ব্যৱস্থাৰ গুৰুত্ব বিভিন্ন গুণ গ্ৰহণ কৰাৰ অতিশয় প্ৰয়োজনীয়। তাৰ ভিতৰত এটি গুণ হৈছে বন্ধুসুলভ আচৰণ। ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ যে শিক্ষাদান কৰাৰ আগতে প্ৰতিটো শিশুৰ মানসিক আৰু পাৰিবাৰিক অৱস্থানৰ বিষয়ে জানি বুজি লোৱাটো অতিশয় প্ৰয়োজনীয়। ইয়াৰ উপৰিও প্ৰাচীন কালত গুৰুসকল শিষ্যসকলৰ বাবে আছিল পিতৃ মাতৃ স্বৰূপ। মোৰ মতে পিতৃ মাতৃসকলে যিদৰে নিজৰ সন্তানৰ আৱশ্যকতাসমূহ লক্ষ্য ৰাখি লালন পালন কৰে ঠিক সেইদৰে একোজন শিক্ষকে শিক্ষাৰ্থীসকলৰ যাৱতীয় আৱশ্যকতাসমূহ ব্যক্তিগত ৰূপে দেখা উচিত। শিক্ষাৰ্থীসকলৰ সকলো ধৰণৰ আৱশ্যকতাসমূহ পূৰণ কৰি শিক্ষাদান কৰিলেই শিক্ষাই শিশুৰ ওপৰত কোনো ধৰণৰ চাপ সৃষ্টি নকৰে। ইয়াৰ ফলত আনন্দদায়ক শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰাথমিক শিক্ষা লক্ষ্য পূৰণ কৰা সম্ভৱ হৈ উঠিব। ইমানতেই এইটো এনচাৰ সমাপ্ত। থেংক ইউ।